নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম। বন্ধুসকল, আজি আপোনালোকে ভিডিঅ'টোত জানিব পাৰিব আছামিজ জিকেৰ কিছুমান নজনা প্ৰশ্নৰ উত্তৰ। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপুনি প্ৰশ্নটোৰ উত্তৰ আগতীয়াকৈ জানে তেন্তে কমেণ্ট বক্সত প্ৰশ্নটোৰ উত্তৰ জনাই দিব। বিশ্বত কিমানটা ভাষা ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰটো হ'ল ৫,০০০তকৈও অধিক। বিশ্বৰ আটাইতকৈ দামী বস্তুটো কি? শুদ্ধ উত্তৰটো হ'ল ইউৰেনিয়াম। বিশ্বৰ কোনখন দেশ অধিক কৰ্মশীল দেশ হিচাপে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল জাপান। বিশ্বত কিমানটা মহাদ্বীপ আছে? উত্তৰটো হ'ল ৮টা। বিশ্বৰ কোনখন দেশত আটাইতকৈ কম ভূমিকম্প হয়? উত্তৰটো হ'ল ভাৰত। ভাৰতৰ কোনখন ৰাজ্যত কম মূল্যত পেট্ৰল পোৱা যায়? উত্তৰটো হ'ল গোৱাত। বাঘৰ কিমানটা দাঁত থাকে? উত্তৰটো হ'ল ২৬টা। ভাৰতৰ আটাইতকৈ বেছি বৰষুণ হোৱা ৰাজ্যখনৰ নাম কি? উত্তৰটো হ'ল মেঘালয়। উৰাজাহাজৰ টায়াৰত কি গেছ ভৰোৱা হয়? ইয়াৰ উত্তৰটো হ'ল নাইট্ৰজেন। কোনখন দেশৰ মানুহে বেছি চাহ খায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ভাৰত। ভাৰতৰ কোনখন ছবিত ৭১টা গীত আছে? ইয়াৰ উত্তৰটো হ'ল ইন্দ্ৰসভা।